নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'টোত আপোনালোকক Ctetৰ CDP সেকশনটোৰ ফাৰ্ষ্ট চেপ্টাৰ অৰ্থাৎ কনসেপ্ট অফ ডেভেলপমেন্ট এণ্ড ইটস ৰিলেশনশ্বিপ উইথ লাৰ্নিং নামৰ চেপ্টাৰটো আপোনালোকক অসমীয়াত বুজাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে ইয়াৰ কনসেপ্টটো ভালদৰে বুজি পায় আৰু ইয়াৰ পৰা অহা যিকোনো কুৱেশ্যনৰ এনসাৰ আপোনালোকে কৰিব পাৰে মই আপোনালোকক অতি সহজ সৰল ভাষাত বুজাই দিবলৈ চেষ্টা কৰিম আপোনালোকে কেৱল এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাওক আৰু লগতে যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক বিকাশৰ ধাৰণা ইংৰাজীত ক'লে হ'ব কনসেপ্ট অফ ডেভেলপমেন্ট আৰু হিন্দীত ক'লে হ'ব বিকাশ কি অৱধাৰণা আপোনালোকে চাওক বিকাশৰ ধাৰণা বুলি কোৱাৰ লগে লগে আমি জানিব লাগিব যে বৃদ্ধি কি বিকাশ কি আৰু পৰিপক্কতা কি এই তিনিটা বিষয় বিকাশৰ লগত জড়িত হৈ আছে এই তিনিটা বিষয়ৰ অৰ্থ দেখাত একে যেন লাগিলেও কিন্তু ইহতৰ অৰ্থ কিন্তু একে নহয় প্ৰথমতে জানো আহক বৃদ্ধি মানে কি বা গ্ৰোথ মানে কি যে বৃদ্ধি মানে হল বিকাশৰ যিটো কায়িক প্ৰক্ৰিয়া অৰ্থাৎ শাৰীৰিকভাৱে ডাঙৰ দীঘল হোৱাটোৱে হল বৃদ্ধি বৃদ্ধিৰ ক্ষেত্ৰত আপোনালোকে মনত ৰাখিব ই হল পৰিমাণলব্ধ ইয়াক জুখিব পাৰি ইয়াৰ লগতে মনত ৰাখিব বৃদ্ধিক প্ৰধানতে জিনীয় কাৰকে প্ৰভাৱিত কৰে বা জেনেটিক কাৰকে প্ৰভাৱিত কৰে যদিহে আপোনালোকক সোধা হয় শিশু এটিৰ উচ্চতা বঢ়া ওজন বঢ়া ইত্যাদি কি প্ৰক্ৰিয়াৰ ভিতৰত পৰিব সেয়া বৃদ্ধি হবনে বিকাশ হবনে পৰিপক্কতাৰ ভিতৰত পৰিব তেতিয়া আপোনালোকে ক'ব লাগিব যে এয়া হল শিশুটিৰ শাৰীৰিক বৃদ্ধি অৰ্থাৎ বৃদ্ধিৰ প্ৰক্ৰিয়াৰ ভিতৰত ই আহিব নেক্সট আমি জানো আহক যে বিকাশ মানে কি যে বিকাশ মানে হল শিশুৰ গুণগত দিশৰ বাঢ়ন বা বাঢ়ি যোৱা প্ৰক্ৰিয়াটোৰ কথা বুজায় বা বিভিন্ন কামৰ দক্ষতা বঢ়া সামৰ্থ্য বঢ়া মানেই হল বিকাশ আপোনালোকে মনত ৰাখিব জীৱনৰ সকলোবোৰ পৰ্যায়তে বিকাশ ঘটি থাকে অৰ্থাৎ বিকাশ হল এক নিৰন্তৰ প্ৰক্ৰিয়া আৰু বিকাশৰ বিভিন্ন দিশ আছে সেইবিলাক হল শাৰীৰিক বিকাশ সামাজিক বিকাশ ভাষিক বিকাশ ক্ৰিয়াত্মক বিকাশ নৈতিক বিকাশ এইবিলাক নেক্সট আমি জানো আহক পৰিপক্কতা মানে কি পৰিপক্কতা মানে হল এটা শিশুৰ বা এগৰাকী ব্যক্তিৰ শাৰীৰিক বৌদ্ধিক আবেগিক বিকাশৰ কথা বুজোৱা হয় যেতিয়া এজন ব্যক্তি পৰিপক্ক হ'ব তেওঁ শিশুৰ দৰে আচৰণ কৰা বাদ দিব তেওঁ আনৰ অনুভূতিবিলাক বুজি পাব সেয়াই হল পৰিপক্কতা আশা কৰিছো আপোনালোকে বৃদ্ধি বিকাশ আৰু পৰিপক্কতাৰ অৰ্থৰ মাজত যি পাৰ্থক্য আছে সেয়া আপোনালোকে বুজি পাইছে বন্ধু বান্ধৱীসকল আপোনালোকে মনত ৰাখিব জীৱনৰ প্ৰথম বছৰ কেইটাত শিশুৰ মস্তিষ্কৰ বিকাশ দ্ৰুত হয় তাৰ পাছত আপোনালোকে মনত ৰাখিব শিশুৰ 13 বছৰ বয়সলৈকে শাৰীৰিক বৌদ্ধিক আৰু আবেগিক বিকাশ দ্ৰুত হয় তাৰ পাছত আপোনালোকে মনত ৰাখিব জন্মৰ পৰা 2 বছৰ বয়সলৈকে এটি শিশু দ্ৰুত গতিত বাঢ়ে তাৰ পাছত আকৌ বৃদ্ধিৰ গতি মন্থৰ হয় নেক্সট আপোনালোকে মনত ৰাখিব বিকাশ জিনীয় পৰিপুষ্টিজনিত আৰু পৰিৱেশজনিত কাৰকৰ ওপৰত নিৰ্ভৰশীল বন্ধু বান্ধৱীসকল ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব যে শিশুৰ শাৰীৰিক বিকাশ বুলি কোৱাৰ লগে লগে আমি জানিব লাগিব যে শিশুৰ শৰীৰৰ আকাৰ উচ্চতা ওজন আদিৰ বৃদ্ধিৰ কথা কোৱা হৈছে এই ক্ষেত্ৰত আনুবংশিক গুণৰ প্ৰভাৱ দেখা যায় তাৰ পাছত আপোনালোকে মনত ৰাখিব শৈশৱ কালছোৱাত শিশুৰ শাৰীৰিক বিকাশ অতি দ্ৰুত হয় নেক্সট মানসিক বিকাশ বুলি কোৱাৰ লগে লগে আপোনালোকে বুজিব লাগিব যে কল্পনা কৰা স্মৰণ কৰা বিচাৰ বিবেচনা কৰা ইত্যাদিৰ বিকাশৰ কথা কোৱা হৈছে তাৰ পাছত আহিল আবেগিক বিকাশ অৰ্থাৎ ইমোশনাল ডেভেলপমেন্ট আৰু হিন্দীত ক'লে হ'ব সংবেগাত্মক বিকাশ আবেগিক বিকাশ বুলি কোৱাৰ লগে লগে আমি বুজিব লাগিব যে শিশু এটিৰ ভয় ক্ৰোধ ঘৃণা স্নেহ ইত্যাদিৰ কথা কোৱা হৈছে আপোনালোকে মনত ৰাখিব শিশুৰ আবেগিক বিকাশৰ ক্ষেত্ৰত পৰিৱেশৰ প্ৰভাৱ মন কৰিবলগীয়া অৰ্থাৎ পৰিৱেশৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ তাৰ পাছত আহিল ক্ৰিয়াত্মক বিকাশ অৰ্থাৎ মটৰ ডেভেলপমেন্ট ক্ৰিয়াত্মক বিকাশ বুলিলে আমি বুজিব লাগিব যে ব্যক্তিৰ কাৰ্য কৰাৰ শক্তি ক্ষমতা বা যোগ্যতা আদিৰ বিকাশৰ কথা কোৱা হৈছে ইয়াৰ উপৰিও বিকাশৰ অন্যান্য কিছুমান দিশ হল সামাজিক বিকাশ ভাষিক বিকাশ নৈতিক বিকাশ এইবিলাক আপোনালোকে অলপমান মন দিলেই বুজি পাব বা সামাজিক বিকাশ বা ভাষিক বিকাশ এইবিলাকৰ ওপৰত অহা প্ৰশ্নবিলাক আপোনালোকে অলপমান ভাবিলে কৰিব পাৰিব বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত এই চেপ্টাৰটোৰ সকলোখিনি কথা আঁতিগুৰি মাৰি আলোচনা কৰা হোৱা নাই কেৱল মূল কথাখিনি আপোনালোকক সহজ সৰল ভাষাত বুজাই দিবলৈ চেষ্টা কৰা হৈছে